হে দোস্ত প্ৰথমতে আপোনালোক সকলোকে নমস্কাৰ আজি দিবই লাগিব কাৰণ আপোনালোকৰ আশীৰ্বাদত মই এৱাৰ্ড পালো কনকলতা এৱাৰ্ড চাওক ডিম্পু বৰুৱা এইখন দিছে আৰু এইটো দিছে চাওক লিখি দিছে ডিম্পু বৰুৱা মেটেল পুৰা পিতলৰ এটা গড় দিছে আৰু লগতে এইটো তো আৰু দিছে কিবা কিবি মানপত্ৰ দিছে গামোচা দিছে কি মানে So কি কম আর এতিয়া বলক ভিডিওটো আৰম্ভণিৰ পৰা আৰম্ভ কৰি বলক ভিডিওটো আৰম্ভ কৰো আৰু এইটো আনিব যাও এই বম দীঘল হোটেল এইখন টাইটানিকৰ হে কৰিডৰ হেন পাইয়ে যেন পানী সোমাই আহিব দে আর বহুত বেছি মানুহ হ'ব তাত প্ৰায় 5-6 হাজাৰ মানুহটো হ'বই তাৰ মানে বহুত ডাঙৰ এখন ফিল্ড তো মিনবই তুমি আহি যা চলো আৰু হোটেলৰ বাহিৰতে সকলোকে লগ পালো এতিয়া সকলোৰে লগত এৱাৰ্ড আনিব যাম হোটেলৰ পৰা তো আপোনালোক তাতে কি ডাঙৰ ষ্টেজ বনাইছে শিৱসাগৰৰ বৰ্ডিং খেল কথা জানে তাতে বিশাল আয়োজন কৰিছে ফৰ কনকলতা এৱাৰ্ড অজস্ৰ মানুহ বিদ্যা কৈছো ভয়ানক মানুহ কিবা অবতৰীয়া বিহু ফাংচন যেন লাগিছে বিহু পৰিৱেশ মানে সানুধ্য ভূঞা নাহিদ আফ্ৰিন চক্ৰবাণী পৰাশৰ দাও আহিছে তাৰপিছত মোহন আহিছে আৰে আপিও আহিছে ভাস্কৰ দা ও ভাই আৰু মই মল্লু কিবাকে আহি বহিলো দে ইয়াত বাপৰে মানুহ আৰু ইয়াত পাহিবা আহিছে আৰু যে পাহি সকলোৱে চিনে পাই তো কেতিয়া পালে মই আজি শিৱসাগৰ ডেৰটাত পালো কিন্তু কালি মই যোৰহাট পালো গুৱাহাটীত তো কনকলতা বঁটা পাব কেনেকৈ লাগিছে ভাল লাগিছে খুব ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে কি কম আৰু তোমাৰ ক্ৰেজ মই এতিয়াহে দেখিছো বাপৰে মানুহ খেতি তৎপোৱা নাই ইয়াত ভিৰ হৈছে ডিম্পুৰ কাৰণে খুব ভাল লাগিছে আৰু বিশাল আয়োজনেৰে সেয়া নিউজ এইটে পাতা কনকলতা বঁটা চক্ৰবাণী পৰাশৰ দা তেখেতে পালে কনকলতা বঁটা আৰু এইফালে যদি কেমেৰাটো ঘূৰাই দিওঁ বাপৰে যিমান দূৰ দেখো সিমান দূৰ মানুহ অজস্ৰ মানুহ আৰু এতিয়া মই গৈ আছো আৰু এখেত হৈছে নিউজ 8ৰ CEO মানে যোনে বঁটাখানি দিছে সেই চেনেলটোৰ এখেত মেইন মানে আপুনি ইয়াত আছে যে মই ইয়াতো আছো বিশেষকৈ তুমি আছা CEO হিচাপে অলপ কোট চট পিন্ধি থাকিব নাই আমি চিম্পল মানুহ তেনেকৈ থাকিব চিম্পল বেষ্ট এতিয়া বঁটা দিলে তাকে দি আছে মোক মাতিব কনকলতা বঁটা পোৱাৰ আগতে পাব্লিকে এটা ধুনীয়া বঁটা দিলে মা দেউতা মোক আঁকি পিনে এয়া পাব্লিক নহয় ছোৱালী এজনীয়ে ধুনীয়াকে দিলে কি নাম তোমাৰ জিংকি বৰুৱা ময়ো বৰুৱা আৰু এইখনো দিলে ধুনীয়াকে আঁকি থেংক ইউ আৰু এৱাৰ্ডৰ মাজে মাজে নাচ গানাও চলি আছে তামাম আৰু এয়া ভলেণ্টিয়াৰো আছে ষ্টেণ্ডাৰ্ড নাম ইভেণ্ট অৰ্গেনাইজাৰ লাহেকে নাহিদ আফ্ৰিনো আহি পালে গান গাব নাহিদ আফ্ৰিনেও আহিছে বেয়া হাল্লা লগাইছে তো পুৰা ডাঙৰ শ্ব' মানে এইটো হৈ আছে আপুনি CEO হিচাপে আৰু এইপিনে পঞ্জাৱৰ বিখ্যাত ভাংৰা ডান্স দেখাব চেষ্টা কৰা হৈছে ইয়াত মানে দেখাই আছে আৰু ধুনীয়াকে মানুহ পাগলা হৈ গৈছে চাওক না এনেকৈ ভাংৰা ডান্স ফালি দিলে আৰু মই আৰু এখেতে বৰ্তমান সাউণ্ড কণ্ট্ৰল কৰি আছো আগতে ভাবিছিলো যে ইমান যে চুইচ আছে মনত ৰাখে নাকি কোনটো কি কাম কৰে এই হাবা চুইচ চাওক প্ৰতিটো চুইচৰ কাম আছে সাউণ্ড ইঞ্জিনিয়াৰে জানে মই চিয়াৰৰ ওপৰত উঠি আছো আৰু বাবু ভাত খালা তুমি নাখালে ময়ো নাখাওঁ মানে নাজিৰ আহমেদ তেখেতক মাতি আছে তেখেতক এৱাৰ্ড দিয়া হ'ল কৈছো বিভিন্ন কেটেগৰীৰ মানুহ ষ্টেজত নাজিৰ দা আৰু মোৰ হাতত আছে নাজিৰ দাৰ এইটো ফোন তেখেতে মোক মানে ভিডিঅ' কৰিব দিছে বাবু ভাত খালা ছোৱালীৰ বয়স 14 ক্লাছ 8ত পঢ়ে ল'ৰাৰ বয়স 16 এইবাৰ মেট্ৰিক দিব কাইলৈ পৰহিলৈ পৰীক্ষা মাক দেউতাক সিহঁতক লৈ ব্যস্ত কি পৰীক্ষা কিমান নম্বৰ পালা পঢ়া টেবুলত আকৌ সিহঁত ব্যস্ত কি কৰিছা বাবু ভাত খালা নাই দেখা যেন মই খোৱা নাই ভাত আৰু এইফালে নাহিদ আফ্ৰিনো আহি পালে সাহস চাওক সেয়া নাহিদ আফ্ৰিন আৰু গান গাব না গান গাব চাই থাকক আৰু বহুত বেছি মানুহৰ আৰু এইফালে নয়ন নীলিম দাও আহিল ডেম ফুল
পুৰা ফালি দিলে ইহঁতে কেনেকৈ লাগিল ডান্স কৰি আৰু আমাৰ ভাস্কৰ দায়ো পালে কিবা এটা এৱাৰ্ড কিহৰ কাৰণে পালে এইবোৰ মানে নাজানো আৰু মানে একচুৱেলি যোগ্য নহয় তথাপিতো এক সন্মান ই এক পৰিচয় আৰু বঁটায়ে মানুহৰ পৰিচয় নিদিয়ে তথাপিতো জোচ দিয়ে এটা জোচ দিয়ে এনকাৰেজমেণ্ট পালোঁ থেংক ইউ আৰু এনেকৈ মোক মাতিলে শেষত মৰমীয় ব্যক্তি যিগৰাকী ব্যক্তিৰ সৰলতাই প্ৰতিগৰাকী অসমীয়াৰ হৃদয় চুই গৈছে এইগৰাকী ব্যক্তিয়ে কোটি কোটি জনতাক আজি অনুপ্ৰেৰণা জনাবলৈ সক্ষম হৈছে আৰু এনেকৈ মোক কিছু সন্মান দি মাইক্ৰফোনটো দিলে কিবা এটা ক'ব কি কওঁ আৰু হেডষ্টৰ পৰা আৰম্ভ কৰোঁ এতিয়া মোক বঁটা দি আছে তো বহুত দিলে আপোনালোকে মোক এনেকুৱা সন্মান এতিয়া সদায় চেষ্টা কৰিম এই সন্মানৰ মূল্য ঘূৰাই দিবলৈ আপোনালোকক মোকনো কি বঁটা দিয়ে চাওঁ সেয়ে ৰাইজক ধন্যবাদ দিলোঁ অলপমান ইম'চনেল টাইপ কিবা ক'লোঁ আৰু মোক বকি দিলোঁ দেই আৰু এনেকৈ বঁটা চটা লৈ এতিয়া যাবলৈ ওলালোঁ মানুহ চাওক লিখা আছে ডিম্পু বৰুৱা দটো শুদ্ধকৈ দিছে দে এনে মোৰ সেইটো দ দিয়ে মানে এইটোৱে দিয়ে দ আৰু মিন্ময় আৰু সুমন ভাইকো গামোচা পিন্ধালে বহুত মানে মজা আৰু এতিয়া যাওঁ কনকলতা এৱাৰ্ডক বহুত আৰু এতিয়া যাওঁ নিউজ 8ক বহুত বহুত ধন্যবাদ কনকলতা এৱাৰ্ড দিয়া এইটোৱে আছিল এটা ভিডিঅ'টো বেছি দীঘল কৰিব পৰা বৰ্তমান ধৈৰ্য নাই ৰাতি 12টা 1টা বাজিছে শুই যাওঁ নেক্সট আৰু মজা ভিডিঅ' পাব শিৱসাগৰৰ পৰা এটা ধুনীয়া ঠাইত যাম মানে নকওঁ আৰু নেক্সট ভিডিঅ' চাই থাকিব দিয়ক দে গুড নাইট গুড নাইট যাওক বাই